ঐ ভাই গাড়ী আগত কি কৰিছ আঁতৰ হ ঐ এবাৰ ক'লে শুনা নাপাৱ নি পিকেবি তই ভাই মই চবৰ লগতে ভালকৈ কথা পাতোঁ কিন্তু কোনেও মোক সন্মান কিয় নকৰে এইটো ল পইচা এই দোকানখনত গৈ ক'ল্ড ড্ৰিংকছ এটা লৈ আহ দাদা এটা ক'ল্ড ড্ৰিংকছ দিব অ' ৰুবুল এইটো ক'ল্ড ড্ৰিংকছ এটা দি দে অঁ ঠিক আছে তই দেখিলি ন সি মোৰ লগত কেনেকুৱা ব্যৱহাৰ কৰিছে এই ব্লেজাৰটো ল আৰু গাড়ীখন লৈ যা ইয়াৰ প্ৰথমবাৰ এনেকুৱা ইজ্জত পাইছোঁ বে আৰে চা ভাই আমাৰ ল'ৰা মানুহৰ জীৱনটো এনেকুৱা তই যিমানে ভাল মানুহ নহওক কিয় আমাৰ পইচা নহ'লে কোনো কাম নাই গতিকে ভাই পইচা ইনকাম কৰিবলৈ শিক আৰু তোৰ যেতিয়া পইচা হ'ব তেতিয়া তোৰ বেয়া কামবোৰো মানুহে ভাল পোৱা হৈ যাব গতিকে পইচা ইনকাম কৰ আৰু ইজ্জত বনা